নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী তথা বন্ধু-বান্ধৱীসকল, তোমালোকৰ মৰমৰ চেনেল এছএছ সলিউশ্যনলৈ পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'ত তোমালোকৰ বাবে প্ৰশ্নটো আছিলে কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল। শুদ্ধ উত্তৰটো হৈছে 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ দিনা 92 সন্ধিৰ পিছৰ পৰাই অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল। শুদ্ধ উত্তৰ দিওঁতা প্ৰথম পাঁচজনৰ নাম আমি এনেদৰে উলিয়াইছোঁ: মাজাৰুল ইছলাম, মুৰ্ছিদা বেগম, এম ৰহমান টিকটক কিং, আজিজুৰ ৰহমান, মনিৰুল ইছলাম। তেখেত সকলো লোকে আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ তোমালোকৰ বাবে অসম বুৰঞ্জীৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ। এই প্ৰশ্ন উত্তৰসমূহে বিভিন্ন পৰীক্ষাসমূহত বিশেষভাৱে সহায় কৰি আহিছে। গতিকে ভিডিঅ'টোত স্কিপ নকৰি শেষলৈকে চাই থাকিবা বুলি আশা কৰিলোঁ। লগতে বলা ভিডিঅ'টোত পলম নকৰি আৰম্ভ কৰোঁ। 1. কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? অপশ্যন এ লক্ষ্মীনাৰায়ণ, বি নৰনাৰায়ণ, চি ধৰ্মনাৰায়ণ, ডি চিলাৰায়। উত্তৰটো হৈছে বি নৰনাৰায়ণ কোচ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। 2. কোচ বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? অপশ্যন এ নৰনাৰায়ণ, বি চিলাৰায়, চি বিশ্বসিংহ, ডি ধৰ্মনাৰায়ণ। আনসাৰ চি বিশ্বসিংহ কোচ বংশৰ প্ৰথম ৰজা আছিল। কুৱেশ্যন নম্বৰ 3, হাজোৰ পুৱামক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ গিয়াছুদ্দিন আউলিয়াই, বি শ্বেখ চাহাবুদ্দিন, চি খাজা মঈনুদ্দিন চিস্তি, ডি লুৎফুল্লাহ চিৰাজী। আনসাৰ ডি লুৎফুল্লাহ চিৰাজী হাজোৰ পুৱামক্কা মছজিদটো নিৰ্মাণ কৰাইছিল। কুৱেশ্যন 4, কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? অপশ্যন এ গোমধৰ কোঁৱৰে, বি পিয়লি ফুকনে, চি পিয়লি বৰুৱাই, ডি মণিৰাম দেৱানে। আনসাৰ গোমধৰ কোঁৱৰে প্ৰথম ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। কুৱেশ্যন 5, আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল? অপশ্যন এ শোণিতপুৰত, বি যোৰহাটত, চি গড়গাঁৱত, ডি ৰংপুৰত। ইয়াৰ আনসাৰটো হৈছে যোৰহাটত আহোমসকলৰ শেষ ৰাজধানী আছিল। কুৱেশ্যন নম্বৰ 6, দুধৰ আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল? এ চুকাফাৰ দিনত, বি চুলিকফাৰ দিনত, চি গদাধৰ সিংহৰ দিনত, ডি চক্ৰধ্বজ সিংহৰ দিনত। ইয়াৰ আনসাৰটো হৈছে গদাধৰ সিংহৰ দিনত দুধৰ আলি নিৰ্মাণ কৰা হৈছিল। 7. নেগেৰিটিংগত শিৱদৌল কোনে নিৰ্মাণ কৰাইছিল? এ শিৱসিংহই, বি ৰুদ্ৰসিংহই, চি প্ৰমত্ত সিংহই, ডি ৰাজেশ্বৰ সিংহই। ইয়াৰ আনসাৰটো হৈছে ডি ৰাজেশ্বৰ সিংহই নেগেৰিটিংগত শিৱদৌল নিৰ্মাণ কৰাইছিল। কুৱেশ্যন নম্বৰ 8, তলাতল ঘৰ কোনে নিৰ্মাণ কৰাইছিল? এ ৰাজেশ্বৰ সিংহই, বি ৰাণী অম্বিকা দেৱীয়ে, চি ৰুদ্ৰসিংহই, ডি চক্ৰধ্বজ সিংহই। এ ৰাজেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰাইছিল। কুৱেশ্যন নম্বৰ 9, নামদাংগৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰাইছিল? এ ৰাজেশ্বৰ সিংহই, বি ৰুদ্ৰসিংহই, চি প্ৰমত্ত সিংহই, ডি শিৱসিংহই। আনসাৰ বি ৰুদ্ৰসিংহই নামদাংগৰ শিলৰ সাঁকো নিৰ্মাণ কৰাইছিল। কুৱেশ্যন নম্বৰ 10, শিৱসাগৰ পুখুৰী, শিৱদৌল
আৰু জয়দৌল কোনে নিৰ্মাণ কৰাইছিল? অপশ্যন এ শিৱসিংহই, বি ৰুদ্ৰসিংহই, চি ৰাণী অম্বিকা দেৱীয়ে, ডি ৰাণী ফুলেশ্বৰী দেৱীয়ে। আনচাৰ চি ৰাণী অম্বিকা দেৱীয়ে শিৱসাগৰ পুখুৰী, শিৱদৌল আৰু জয়দৌল নিৰ্মাণ কৰাইছিল। মৰমৰ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱীসকল, 11 নম্বৰ তথা অন্তিমটো প্ৰশ্ন তোমালোকৰ বাবে। প্ৰশ্নটো হৈছে শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল? এ ৰত্নধ্বজ সিংহৰ দিনত, বি জয়ধ্বজ সিংহৰ দিনত, চি গদাধৰ সিংহৰ দিনত, ডি চক্ৰধ্বজ সিংহৰ দিনত। তোমালোকে যদি ইয়াৰ উত্তৰটো জানা তেনেহ'লে তোমালোকে কমেণ্ট কৰি জনাবা। শুদ্ধ উত্তৰ দুটা প্ৰথম পাঁচজনৰ নাম ৰেণ্ডমলি বাছি উলিয়াই পৰৱৰ্তী ভিডিঅ'ত দি দিয়া হ'ব। তোমালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনত ক্লিক কৰি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। থেংক ইউ ফৰ ৱাচিং।